আমি আহি উপস্থিত হৈছোঁ সেইখন ৰিজৰ্টত, যিখন ৰিজৰ্টৰ নাম টুংটাও। ইয়াত সৰু এটা বিল আছে আৰু ইয়াত তাতে সৰু বিলত সৰু সৰু মাছ আছে। টুংটাও ৰিজৰ্ট। বেদান্ত Hey guys, good morning and welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে আৰু আজি ডাইৰেক্ট টুংটাওৰ পৰা কালি যেটো দেখিছিলে আহিলোঁ, আহি পেলাই ইয়াত থাকিলোঁ আৰু আহাৰ লেট হোৱাৰ কাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু মানে ৰাতিও হৈ গ'ল। ভালকৈ ভিডিঅ'টো দিম, ভিউটো ধুনীয়াকৈ দেখুৱাম। তো আমি আছিলোঁ ইয়াত বিশেষ আমি হেৰি নোপোৱাৰ কাৰণে কি বুলি কয় কটেজ নোপোৱাৰ কাৰণে আমাৰ টেণ্ট দিলে, টেণ্টতে থাকিলোঁ আৰু ৰাতি আমি আহি পাওঁ লেট। আমি বুকো নকৰিলোঁ কালি ভিডিঅ'টোত মই কৈছোঁৱেই। আৰু ভিউটো বহুত ধুনীয়া আৰু উঠিলোঁ, উঠি পেলাই এতিয়া চাওঁ কি কৰিব পাৰোঁ আৰু আপোনালোকো দেখুৱাম, চাই থাকক। যে দুটা টেণ্ট লৈছিলোঁ আৰু এটাত দুটাকৈ থাকিব পাৰে, এইটো এটা আৰু এটা সিফালে, আৰু বাকীখিনি দেখুৱাই চাৰ্জ কেমেৰাৰ বেটেৰী চাৰ্জ আৰু গোপ্ৰ' চাৰ্জ নাই, চাৰ্জ দিয়া ব্যৱস্থা। ছাইডতে এটা ছুইমিং পুল, কিন্তু পুলটো একেবাৰে লেতেৰা। ইয়াত ভেকুলীৰ পৰা আদি কৰি চব ফুল হৈ আছে। আৰু এই ছাইডত আছে কটেজবিলাক আৰু এইটো আছে ৰিচিপশ্যন, চৰি এইটো হৈছে ৰেষ্টুৰেণ্ট। এইটো হৈছে ৰিচিপশ্যন, এইটো হৈছে ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্ট মানে এতিয়াতো বন্ধ, এতিয়া 8:30 বজাতহে ছাৰ্ভ কৰিব, মানে ছাৰ্ভিচটো 8:30 বজাৰ পিছতহে হয়। কিন্তু আমি সোনকালে উঠাৰ কাৰণে আমাৰ একোৱে হোৱা নাই। এতিয়া কফিটো বাদ দিয়া, পানী বটলো পোৱা নাই। আৰু এটা আমি কালি ৰাতি খোৱা এতিয়ালৈকে চাফা হোৱা নাই, কাৰণ আমি কালি ৰাতি বহুত দেৰিকৈ খোৱামকেইটা আমিয়ে আছিলোঁ। কাৰণ আমি সেই ছাইডত আছিলোঁ বহুত টাইম ছাইডত থাকি পেলাই লাষ্টত আমি বহুত দেৰিকৈ 1টামান বজাত আমি ইয়াত খানাটো খাইছোঁ। বেয়া নহয়, ভিউটো বহুত ধুনীয়া আৰু টাইমটো ধুনীয়াকৈ পাৰ হয়। আৰু কালি সিহঁতি নতুনকৈ খুলিছে, 2 মাহমান হৈছে এখন টুংটাও ৰিজৰ্ট, আৰু 2 মাহত মানে অকণমান এডজাষ্ট হ'বলৈ টাইমটো লাগিবই। মাথাই ঘূৰাই গ'লে তো কটেজৰ ডিজাইনটো ধুনীয়া। মেবি ইয়াত মানুহ নাই চাগে আৰু গ'ল। ধুনীয়া হয় কটেজটো, ষ্টাইলটো, ডিজাইনটো। ছাইডত নদীখন আৰু ইয়াত কটেজৰ ডিজাইনটো এইটো ধুনীয়াকৈ বনাইছে দেই। কটেজটো সৰু হয়, একদমেই সৰু, অকণমানি কিন্তু ধুনীয়া। এণ্ড বেড আৰু এইটো টয়লেট। ইয়াত ৰাতিটো স্পেণ্ড কৰিব পাৰিব। আৰু যদি বাই চান্স কোনোবাই নাপায়, ইয়াত 5টাহে আছে কটেজ, যদি নাপায় তেতিয়াহ'লে সিহঁতি এক্সট্ৰাকৈ টেণ্ট লগাই দিয়ে। তো যিটো কাৰণে আমি টেণ্টত থাকিব লগা হ'ল, ইয়াত নাপালোঁ। আৰু যিহেতু আমি আহিলোঁ আৰু ওলাই যাবও নোৱাৰোঁ, কাৰণ আমি আহি পোৱাই 8:30মান বাজি গ'ল, আৰু 8:30 বজাৰ পিছততো টাইমটো এফালে নহয়, এডজাষ্ট নহয়, সেইফালে বেলেগ ক'ত নাই চব বুক। গতিকে টেণ্টটো আমি নাপালোঁহেঁতেন, সেইকাৰণে ভাবিলোঁ টেণ্টটোকে লৈ লোৱা ভাল, যিটো 1 ৰাতিয়ে হ'ব। কভাৰ কৰা তবু কেনেকুৱা পালা ইয়াত টুংটাই? তো আমি মানে কি বেলেগ একো প্ৰব্লেম নাই, থকা মেলাটো ভালেই পাব, বেলেগ প্ৰব্লেম থাকিবলৈ একোৱেই নাই। থকা মেলাত একো ভাল হ'ব, কিন্তু খোৱা বোৱাটোত অকণমান গুৰুত্ব দিলে ভাল হয়। তো আমিবিলাকে অলপমান জল্দি উঠি পেলাই এতিয়া চাহৰ কাৰণে চব থৰাই ফুৰিছোঁ। দৰ কি আছোঁ এনেকুৱা কোনো হোটেলে নেকি য'ত কাষ্টমাৰ ষ্টাফতকৈ আগত দিছে?
এতিয়া ৰেডি কৰি আমাক চলে বটা খুৱাব লাগিছিল চাহ একাপটো খুৱাওক চলে বটাৰ বৰ ৰুটি পিছত বেলিব চাহ একাপ খুৱাওকচোন কমচে কম কিন্তু মই চাহ কালি ৰাতি আহি পেলাইও নাই পোৱা এয়া আমাৰ বেদান্তই কৰিব ব্লগ নতুনকৈ আৰম্ভ কৰিব আৰু ই ঘটিব পইচা কবিতা বা পইচাটো ঘটিয়ে আছে আমি আহি উপস্থিত হৈছোঁ সেইখন ৰিজৰ্টত যিখন ৰিজৰ্টৰ নাম টুংটাও ইয়াত সৰু এটা বিল আছে আৰু ইয়াত তাতে সৰু বিলত সৰু সৰু মাছ আছে এইজন মাছমৰীয়াই কালি বহু চেষ্টা কৰি কেইটামান মাছ পুঠি ধৰিছিলে আৰু এইজনে ভক্ষণ কৰিছিলে কিন্তু ভক্ষণ কৰাৰ পাছত এতিয়া পেট বেয়া হৈ ঠেং দাঙি শুই আছে আৰু এইজন হৈছে ব্লগাৰৰ মাষ্টাৰ এয়া ধুনীয়া ধুনীয়া কেমেৰা লৈ আমাক উঠাই আছে আৰু ইয়াত এইটো হৈছে চুইমিং পুল ইয়াত যদি আপুনি সাঁতোৰে স্কিনৰ ডাক্তৰ দেখাবলৈ এপইণ্টমেণ্ট লৈ থ'ব লাগে আমাৰ এতিয়া ব্ৰেকফাষ্ট আহিলে কিন্তু খাই বৈ ৰখিব নোৱাৰিলে কোনো এয়া হ'ল চাহ এতিয়া আমি চাহ তাহ খালোঁ খাই পেলাই অকণমান টাইম আমি এতিয়া যাম অলপ সাঁতুৰিবলৈ মেইন নমস্কাৰ দেখাম এয়া মনোজ এয়া প্ৰণৱজে দত্ত এইটো ভেলু এইটো মই এতিয়া আমি যাম গা ধুবলৈ কি বনাবি তই ব্লগ নহয় ব্লগ আপোনালোকে আমাৰ লগত জাপ দিব লাগিব মজা লাগিব এইখন হৈছে নদীখন আৰু নদীখনৰ ওপৰত সেইটো ইছ ভা মজা লাগিছে হা মজা লাগিছে বঢ়িয়া তুমি নামি চোৱা যাম আৰু এইফালে এখন নদী হা আৰু এইখন হৈছে বাৰ নাজানো এখন কাৰ এখন বাৰ হয় নাজানো এখন কাৰ আৰু বাৰ হৈ আছে এতিয়া বন্ধ বহুতে বেছি ধুনীয়াকৈ নদীখনৰ ওপৰতে মানে ডিজাইন দি বনাই দিছে ইয়াত এনেকৈ এইটো আৰু এইফালে টকটা দি এনেকৈ যাব পাৰি তাত বাৰ আৰু জুচ টুচ এনেকৈ ৰাখে আৰু এইফালে এনেকৈ চাইডে বহিবৰ কাৰণে জেগাটো দি দিছে আৰু ইয়াত আৰু এখন নদীখন আহি আছে ধুনীয়া ফিল্ডটো পানীত ৰাম ঠাণ্ডা বে তুমি নিজৰটো কৈ থাকা তুমি এইবোৰ ইহঁতৰ কথা বাদ দিয়া তুমি কোৱা যে এখন পাহাৰৰ পৰা নামি আহিছে সাগৰলৈ যাব কোনো কেছ নাই মাছ ধৰিব বহুত টাইপৰ ষ্ট'নছ পোৱা যায় এখন এই নদীখন মেইনলি ষ্ট'নৰ কাৰণে ফেমাছ মানে বহুত টাইপৰ ষ্ট'ন কালেক্ট কৰিবৰ কাৰণে বাহিৰৰ মানুহে মই আপোনালোকক দেখাই আছোঁ আপোনালোকে এটা ষ্ট'ন চাব হা এইটো ষ্ট'ন চাওক এই ষ্ট'নটো যেতিয়া মানে ভাগি পেলাই ইয়াৰ পৰা যেতিয়া ক্ৰিয়েট কৰা হয় ন বহুত এতিয়া মই কি পিন্ধি দিছোঁ এইটো ষ্ট'নৰ পৰা ক্ৰিয়েট কৰা হয় ইয়াৰ পৰা বহুতখিনি বস্তু বনে মানে মেইনলি এই নদীখন ষ্ট'নৰ কাৰণে ফেমাছ অৰুণাচলৰ পাহাৰ পৰা আহে নামি আৰু আপ টু দা সাগৰ এখন গৈ থাকে এটা ষ্ট'ন আপুনি যিটো ষ্ট'নৰ কথা কৈছিলোঁ এইটো আফ্ৰিকান ষ্ট'ন মানে টেটুটো আছে টেটুটো চাই লওঁ কেলে চাওঁ এইটো টেটু নকল কৰিব কোনে কৰিব নকল কোনেও নকৰিব চাওঁ মই কপিয়াই লগাম নকলত হা লিখা চাই ভাল দেখুৱা কি বুলি কৈছে কপি কৰিব বোলে তাত তো ইয়াত আমি বহুত টাইম মানে এতিয়া লাহে লাহে মানুহবিলাকো অলপ গেদাৰিং লাগি গৈছে আমি সোনকালে উঠোঁ কাৰণেহে লাহে মানুহবিলাক বাঢ়িছে আৰু ভাবিছোঁ আমি আৰু ইয়াত অলপ আৰু থাকোঁ থাকি পেলাই আমি আৰু বেলেগ জেগাতো যাব লাগিব আৰু ইয়াত অলৰেডি এতিয়া 10টা 10:30 বাজি গ'ল কিন্তু সঁচাকৈ যিটো ফিল সেইটো বহুত হেভেনলি হয় পানীখিনি মানে বহুত ঠাণ্ডা উঠিবলৈ বিদ্যা মন যোৱা নাই
ধেমালি চোৱা ককাই ভাইকৰ ধেমালি কৰিছে ধুনীয়া ধেমালি কৰিছে ককাইক ভাই অন্য নাজানো কিন্তু ধেমালি কিন্তু কৰিছে ধুনীয়া ধেমালি কৰিছে ফুল্লি এনজয় আৰু এই দাদাটোৱে আমালৈ চাইছে বাই বাই হাঁহি আছে কেলে নাজানো মই এটা কথা চিয়ৰ জানো টপুক ভাল লাগিছে তাক ন টপুৰ এনেই ল'ৰা ফ্লেট হৈ যাব বে কিন্তু এটা কথা হ'ব ঠিক আছে আমি এতিয়া টপুকো আমাৰ সিহঁতৰ অলপ কথা পতাই দিওঁ আৰু মেইনলি টপুৰ ঘৰত টেটুটো অকণ দেখুৱাই দিয়া দেখাই দে আকৌ এইটো মেকুৰী জংঘলৰ পৰা ওলাইছে ঠিক আছে আমি ইয়াত অলপ ফূৰ্তি কৰোঁ অলপ এনজয় কৰোঁ তাৰপিছত আমি ক'ত যাম আৰু ক'ত যাম নেক্সট আমি টুংটাং এইখন টুংটাও 7K হ'ব মানে 7K নহয় এতিয়া ক'ত যাব আমাৰ এটা ইয়ে আছে যি পানীত লেণ্ড কৰা নাই কিন্তু আমি নোৱাৰিলোঁ আৰু শিল কেনেকৈ পাৰিছে অঁ বে আমি পানীত অলৰেডি লেণ্ড কৰিলোঁ লেণ্ড নকৰাৰ ৰিজনটো অকণ প্ৰাইভেট প্ৰাইভেট নাই মানে আৰু ভণ্টিহঁতেও ধুনীয়াকৈ এনজয় কৰি আছে ফূৰ্তি কৰি আছে আৰু আমি আমাৰ লগৰটো মানে সেই পানীটো লগাই দিম ঠিক আছে তাৰ প্ৰাইভেট কাপোৰ টুকুৰা নাই এতিয়া অলৰেডি 10:30মান বাজিলেই আৰু আমি আৰু আধা ঘণ্টামান থাকোঁ থাকি পেলাই আমি ডাইৰেক্ট বেলেগ এটা জেগাত যাম নাই মই আধা ঘণ্টা নাযাওঁ হা কিমান টাইম আছোঁ কিমান টাইম এতিয়া আমি ইফালে নোজুৰিব এইটো ইফালে মিলাব লাগিব তো বাকী নেক্সট আমাৰ ভিডিঅ'টো চাই থাকিবলৈ হ'ব নেক্সট ভিডিঅ'টো চাই থাকিবলৈ হ'ব দেখাই হ'ব আমি ক'ত যাম চাই থাকিব